নমস্কাৰ, মই Saikia। আজি আমি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি হেণ্ডমেডৰ ওপৰত দেখাম। আমি শালত বোৱা আমাৰ মেখেলা চাদৰ বহুত আহিছে। আমি গোটেই আইটেম নধৰিলেও কেইটামান আইটেম দেখাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ মই জলদি দেখাম আৰু প্ৰত্যেকটো কালাৰে দেখাম যাতে আপোনালোকৰ সুবিধা হয়। মই প্ৰথমতে এটা বগা চেটেৰে আৰম্ভ কৰিম। এইটো হৈছে শালত বোৱা, এইটো ষ্টেপল কটন হয়। কাপোৰটো একেবাৰে ছফ্ট হয়, যিকোনো সময়তে যিকোনো মাহতে পিন্ধিব পাৰি। এইটো এনেকৈ থাকিব, এইটো এনেকৈ পদুমৰ ডিজাইন দিয়া থাকিব, কিন্তু এইটো বিজেপিৰ প্ৰতীক বুলি নহয়, এইটো নাভাবিব। এইটো যদিও পদুমৰ ডিজাইন বনোৱা হৈছে, ইয়াৰ আচলটো এইটো থাকিব। এইটো হ'ব ইয়াৰ আচলটো। আমি এইটো ডিজাইন এনেকৈ এবাৰ নতুন ডিজাইন এটা চাইছিলোঁ। এতিয়া ইয়াৰ মই মেখেলাখন আৰু ব্লাউজ পিচটো দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ব ইয়াৰ মেখেলাখন আৰু ব্লাউজ পিচটো বেলেগ আছে। ব্লাউজ পিচটো এটা পটি যাব আৰু এইকেইটা হ'ব ছাইড পটি। ছাইড পটিকেইটাও দেখা পাইছোঁ মই। এইকেইটা হ'ব ছাইড পটি। ব্লাউজ পিচত এটা ছাইড পটি যাব বৰ্ডাৰ আৰু বাকী উকা হ'ব। মই এতিয়া নেক্সট অন্য এটা আৰু লগতে সেইটো দামটো নক'লোঁ নহয়। বহুতে এইটো সোধে যে দামটো কিমান আছিলে। সেইটো দামটো আহিব মাত্ৰ 1100 টকা। মাত্ৰ 1100 টকা হ'ব। এইটো কিন্তু হোলচেল ৰেটে হয়, কাৰণ সেইটো ৰিটেইল দাম আহিছে সেইটো 1400 টকা। এতিয়া মই নেক্সট এইটো এটা ডিজাইন দেখাম। এইটো এটা নতুনকৈ আহিছে। এইটো এটা ইয়াত এইটো পখিলা ডিজাইনে হয়। এইটো পখিলা ডিজাইন থাকিব এনেকৈ। ইয়াৰ আগত আমি দেখাইছিলোঁ, ইয়াত এটা পখিলা ডিজাইন আহিছিলে। ইয়াত সৰু সৰু ভাগ দিয়া আছিলে, আঁচ মাৰা আছিলে। এতিয়া অকণমান সলনি কৰা হৈছে ডিজাইনটো, আৰু ইয়াৰ বৰ্ডাৰটো এইটো থাকিব। মই চাদৰখনৰ বোথ চাইড দেখাবলৈ চেষ্টা কৰিম। এই যোৰাটোৰ দামটো আহিব মাত্ৰ 1100 টকা। আৰু আমাৰ ইয়াত এটা কথা কওঁ, যিসকল ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইবাৰৰ কাৰণে এইটো আহিব 1050 টকা। 50 টকা আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে ইয়াত অফাৰ ৰাখিছোঁ। যিহেতু আমাৰ অফাৰ চলিয়ে থাকে আৰু ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে আৰু স্পেচিয়েলি কিছু অফাৰ ৰখা হয়। ইয়াৰ অন্য এটা মই কালাৰ দেখাম। এইটো এটা কালাৰ হ'ব, এইটো পাৰ্পল কালাৰত হয়। গোটেই গাত এনেকৈ দিয়াই থাকিব, চাই থাকিব। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ জলদি জনাব। আৰু আমাৰ এটা কথা কওঁ, আমি যিবিলাক কাপোৰ পঠোৱা হয় আমি নিজে চেক কৰি পঠাওঁ। আপোনালোকে তাত চিন্তা কৰিব নালাগে। আমাৰ ডেলিভাৰী আমি পাৰলৈকে 3 দিনত দিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে হয়তো 5 দিন হ'ব পাৰে, তাতকৈ দিন নহয়। সেইটো চিন্তা নকৰিব। পাৰলৈকে আমি 3 দিনতে দিবলৈ চেষ্টা কৰোঁ। আৰু গুৱাহাটী হ'লে আমাৰ 2 দিনতে দিয়া হয়। ইয়াৰ এইখন হ'ব মেখেলাখন। আৰু আপোনালোকে যিসকলে আমাৰ যদি কোনোবা নতুন ভিউৱাৰ্ছ আছে, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি ল'লে অফাৰবিলাক যি দিয়াই থাকে আপোনালোকে পাই থাকিব। আৰু লগতে নতুন নতুন ডিজাইনো আমাৰ কাপোৰবিলাক চাই থাকিব পাৰিব। যিহেতু আমি নতুন ডিজাইন সদায় লৈ আহিবলৈ চেষ্টা কৰোঁ। সেয়ে কোনোবাই যদি নতুনকৈ ইয়াত আমাৰ লগত জইন হৈছে, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যিমান আলহী আছে, কোনোবা আছে ঘৰৰ, সকলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ চেষ্টা কৰিব আৰু শ্বেয়াৰ কৰিব। এইখন ইয়াৰ মেখেলাখন দেখালোঁ আৰু ব্লাউজ পিচটো এটা বৰ্ডাৰ যাব। নেক্সট মই সেইটো ডিজাইন আৰু বেলেগ কালাৰ আছে, আৰু কালাৰ দেখা নাথাকোঁ। অন্য এটা মই ডিজাইন লৈ আহিছোঁ। এইটো এটা ডিজাইন আহিছে, এইটো এটা দেখাইছোঁ। এইটো গোটেই গাত মেখেলাখন হ'ল। মই ইয়াৰ চাদৰখন দেখাই আছোঁ। মেখেলাখন নিশ্চয় চাদৰখন ক'ত আছে। মই এইটো ডিজাইনৰ এইটো এটা দেখাই আছোঁ। এইখনৰ চাদৰখনত এনেকৈ সৰু সৰু বুটাৰে কাম কৰা থাকিব। এইটো হ'ব, ইয়াৰ দাম আহিব মাত্ৰ 1000 টকা। এইখনৰ দামটো মাত্ৰ 1000 টকা আহিব। গোটেই গাত এনেকৈ থাকিব। কাপোৰটো ষ্টেপল কটন হয় আৰু এইটো শালত বনোৱা হয়। এতিয়া মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন।
মেখেলাখন এনেকৈ ইয়াৰ বুটাৰে কাম কৰা থাকিব আৰু ইয়াত এটা ব্লাউজৰ এটা বৰ্ডাৰ যাব। নেক্সট মই ইয়াৰ অন্য এটা কালাৰ দেখাম, যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইটো এটা হ'ব। ইয়াৰ দামটো আকৌ কৈছোঁ, ইয়াৰ দামটো আহিব মাত্ৰ 1000 টকা। ইয়াৰ দামটো মাত্ৰ 1000 টকা আহিব। গোটেই গাত এনেকৈ বুটাৰে কাম কৰাই থাকিব। মই এতিয়া ইয়াৰ এইখন হ'ব ইয়াৰ মেখেলাখন, চাদৰখন দেখালোঁ। নেক্সট এইটোৰ দৰে অন্য এটা কালাৰ আছে, এইটোও হয়, কিন্তু বেলেগ বেলেগ দুটাৰে পাৰ্থক্য আছে, সেয়ে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমাৰ আৰু এটা অন্য এটা কালাৰ দেখাম, এইটো এটা চাই থাকিব। ইয়াৰ এইখন হৈছে টচৰ, এইখন হৈছে টচ কটনৰ হয়, এইখন মিক্স টচৰ মেখেলাখন, আৰু চাদৰখন হয় কেঁচা পাটৰ। ইয়াৰ ৰিটেইল প্ৰাইচ আছে, এইখনৰ ৰিটেইল প্ৰাইচ আছে 2300 টকা। এইখনৰ ৰিটেইল প্ৰাইচ হয় 2300 টকা, কিন্তু আমি এইখন হ'লচেলতে দি, এইখনৰ দাম আহিব মাত্ৰ 1800 টকা। মাত্ৰ 1800 টকা হ'ব, চাই থাকিব। এইখন হৈছে কেঁচা পাটৰ, এনেকৈ দিয়া থাকিব, কটনৰ হয়, কেঁচা পাটৰ কটনৰ, এইটো গাই দিয়া, গোটেই গাত এনেকৈ দিয়া থাকিব। ডিজাইনটো চাই ল'ব। মই ইয়াৰ ছাইড পটিকেইটাও দেখাইছোঁ, এইকেইটা হ'ব ইয়াৰ ছাইড পটি, আৰু ইয়াৰ এইটো হ'ব আচলটো, আৰু ইয়াৰ লগে লগে এইখন এইখন হ'ব ইয়াৰ মেখেলাখন, এইটো হ'ব। মই এতিয়া এইখন দেখাইছোঁ মেখেলাখন। মেখেলাখন হৈছে টচৰ, কাপোৰটো একেবাৰে ভাল হয়, সেয়েহে দামটো কিছু ইয়াৰ লোৱা হয়, যিহেতু মেখেলাখন যিহেতু টচৰ দিয়া আছে। ব্লাউজটো টচতে আহিব। ইয়াত ব্লাউজ পিচটো আছে, মই ব্লাউজ পিচটো দেখাই আছোঁ। ব্লাউজ পিচটো এইটো হ'ব, এনেকুৱা এটা বৰ্ডাৰ যাব। ব্লাউজ পিচটো যথেষ্ট কাপোৰ দি দিছে, কাপোৰটো যথেষ্ট আছে ইয়াতে, আৰু মেখেলাখনো কিছু দীঘলে হয়, চাব পাৰে, মই দেখাই আছোঁ। যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ আমালোকে জনাব। ইয়াৰ বেলেগ বেলেগ কালাৰো আছে, মই এটা কালাৰতে দেখাইছোঁ। এনেকুৱা হ'ব, বহুত বহল আছে। আৰু যদি ভাল লাগে আমালৈ সোনকালে যোগাযোগ কৰিব। আমি আজি বেছি দীঘল ভিডিঅ' নিদিওঁ। নেক্সট আমি এইটো এটা দেখাইছোঁ, এইটো হ'ব, এইটো মিক্স পাটত আহিব, মিক্স পাটৰ ডিজাইন এইটো হ'ব এনেকুৱা। ইয়াৰ দামটো কৈ গৈছোঁ, ইয়াৰ দামটো মাত্ৰ আহিব 700। ইয়াৰ দামটো মাত্ৰ 700 আহিব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মই ইয়াৰ আচলটো অকণমান দেখাইছোঁ, লাষ্টত মই এইটো এটা দেখালোঁ। এতিয়া ইয়াৰ মেখেলাখনো দেখাই আছোঁ। এইখন মেখেলাখনত এইটো তলত থাকিব, এইটো হ'ব মেখেলাখনৰ তলত, আৰু যথেষ্ট দীঘল বহল আছে। ইয়াৰ ব্লাউজ পিচটো এটা বৰ্ডাৰ যাব, এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ইয়াতো যথেষ্ট কাপোৰ দিয়া আছে।